ডক্টৰ তুলিৰাম ৰংহাঙৰ তেখেতক বিভিন্ন কাৰাপশ্যনৰ এলিগেশ্যন তেখেতসকলে দিছে। এই কথা লৈ পেলাই আমি এটা প্ৰেছ কনফাৰেঞ্চ বিচাৰিছোঁ, প্ৰেছ কনফাৰেঞ্চ যোগেদি আপোনালোকৰ এটা ক্লেৰিফিকেশ্যন দিব বিচাৰিছোঁ। গোটেইখন কাৰাপশ্যনবিলাকে তেখেতসকলে চাৰ্জ কৰিছে, এইটো হৈছে বেষ্ট ফেক্ট। আৰু এই কাৰাপশ্যনখন আমি কংগ্ৰেছৰ দিনত আমি দেখিছোঁ, নেশ্যনেলৰ পৰা ষ্টেটৰ পৰা ইয়াত যিমানটো কংগ্ৰেছৰ নেতাসকল, কংগ্ৰেছৰ কাউন্সিল ব্যক্তিসকলে আমি কাৰাপশ্যন দেখিছোঁ। সেই কথা লৈ পেলাই আমাকো সেই তেতিয়া সেই দিনৰতো সেইটো কাৰাপশ্যন কৰিছে, সেই কথাবিলাক আমাক দিব বিচাৰিছে। আমাৰ ফালৰ পৰা এটা ক্লেৰিফিকেশ্যন দিব বিচাৰিছোঁ যে আমি কাৰ্বি আংলং আৰু ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমাকতো প্ৰথমৰ পৰা আমাকতো নিৰ্দেশ দিয়া হৈছে যে ভাৰতীয় জনতা পাৰ্টী এটা নেশ্যনেল পলিটিকেল পাৰ্টি। আমি কাৰাপশ্যনৰ এগেইনষ্টতে আমি ফাইট কৰি আহিছোঁ। আৰু কাৰাপশ্যন ফাইট কৰা ব্যক্তিবিলাকক আমাক আকৌ যদি কাৰাপশ্যনৰ কথা সেই কথা কয় তেনেহ'লে আমি সেইটোতো কেতিয়াও কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে কিছুমান কথাবিলাক আছে, আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে লংচিং টপি ডাঙৰীয়া, আৰু আমাৰ স্পক্স পাৰ্চন আছে আমাৰ চিলৰ আলি ডাঙৰীয়া, আৰু ঠিক তেনেকুৱা আমাৰ আছে আৰু আমাৰ সুন্দৰ সিং কামচা আছে আৰু মিডিয়া কনভেনর আছে। মই প্ৰথমতে মোৰ ফালৰ পৰা মই ৰাজনৈতিক যি ইছ্যুবিলাক সেই ইছ্যুৰ ওপৰত মই প্ৰথমতে ক'ব বিচাৰোঁ। বিশেষকৈ প্ৰচাৰ মিডিয়া হওক বা ইলেক্ট্ৰনিক্স মিডিয়া হওক, এই বিষয়টোৰ ওপৰত মই অলপ জোৰকৈ ক'ম। সময়ে সময়ে প্ৰান্তত যিবিলাক অতি উগ্ৰ জাতীয়তাবাদী এইসকলে কেনে সম্প্ৰীতি যাতে বিনষ্ট কৰিব পাৰে, ৰাইজৰ মাজত যিটো থকা মিলা প্ৰীতি এই ভাৱ কেনেধৰণে ক্ষতি থাকিব, আমাৰ বোলে ইমান মাল্টি মিলিয়নাৰ বৃহৎ আট্টালিকা সাজাইছে, সমান্তৰালভাৱে আকৌ ইফালে বনজ সম্পদ ধ্বংস কৰা ইত্যাদি ইত্যাদি প্ৰচাৰবিলাক আমি দেখিব লাগিব। গতিকে অতি উগ্ৰ জাতীয়তাবাদ ইয়াৰ পৰিণতি হিচাপে আমি কি দেখিবলৈ পাইছোঁ, মই এতিয়াও আহ্বান জনাম, বিশেষকৈ আপোনালোকৰ মাধ্যমেদি, প্ৰিণ্ট মিডিয়া হওক, ইলেক্ট্ৰনিক্স মিডিয়ামৰ মাধ্যমেদি মই অনুৰোধ কৰিব বিচাৰোঁ, এই অতি উগ্ৰ জাতীয়তাবাদী চিন্তাধাৰাসকলে আপোনালোকে ইতিহাসৰ পৰা শিক্ষা লোৱা উচিত। আজি বৃহত্তৰ অসমখন কিয় ঠাণ্ডা হ'ল? আজি আমাৰ বহুত দুখ, আমি দেখা পোৱা নাই তেতিয়া, কিন্তু ইতিহাস আমি পঢ়িছোঁ। ইয়াত প্ৰথমতে হাত ভুনি কেনেকৈ ঠাণ্ডা হৈ গ'ল। বৃহত্তৰ অসমখন স্বাধীনতা কালচোৱাৰ পিছত ইমান সমিল মিলেৰে থকা অসমখন কেনেকৈ ভাঙি চুৰমাৰ হৈ গৈছে। নাগালেণ্ড কিয় ইয়াৰ পৰা আঁতৰি গৈছে, মণিপুৰ ইত্যাদি ৰাজ্যবিলাক কিয় অসমৰ পৰা ফালৰি গৈছে, সেইটো হৈছে অতি উগ্ৰ জাতীয়তাবাদী চিন্তাধাৰা থকা এই ব্যক্তিসকলে যেনেধৰণে জনজাতীয়সকলক এটা এটা কৰি টাৰ্গেট কৰি এইটো অপপ্ৰচাৰ চলাই, পিছত তেওঁলোকক এনেকুৱা ধৰণে অতিষ্ঠ হৈ গৈছে, তেওঁলোক কোনো পধ্যেই আৰু সমিল মিলেৰে অসম ভূমিত থকাটো তেওঁলোকে বিচৰা নাই। ইয়াৰ বাবে মেঘালয় হওক, সেই নাগালেণ্ড হওক আঁতৰি গৈছে, আৰু অন্যান্য ৰাজ্যৰ পিছত এটাৰ পিছত এটা সৃষ্টি। সেই একেধৰণে আমি ইতিহাস যদি লুটিয়াই চাওঁ, দেখিবলৈ পাওঁ যে অসমখনতে এতিয়া থকা
একচুৱেলি তাৰ এবং কি আছিলে এইটো বডোফা যে উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৰা কিয় তেওঁ ইমান মানে জোৰদাৰ আন্দোলন কিয় চলাবলগীয়া হ'ল ডিভাইড আছাম 50-50 তাৰোপৰি ASDC যেতিয়া শাসনকাল ইয়াত আহিছিল যেতিয়া সমিল মিলেৰে ইয়াত মানুহ থাকিবলৈ আৰম্ভ কৰিলে তেতিয়া সময়ত জয়ন্ত ৰংপিৰ পৰা আৰম্ভ কৰি ইত্যাদি জনজাতীয় নেতাসকলে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাইছিল যে ইতিকিং কৰিছিল এই জয়ন্ত ৰংপি বোলে ভাবি অসমৰ জনজাতীয় মুখ্যমন্ত্ৰী ডাঙৰ ডাঙৰ পেপাৰৰ কাকতত আমি দেখিবলৈ পাইছিলোঁ এনেধৰণে উপহাস কৰিছিল জনজাতীয় নেতারা সেই একেধৰণে আজি ডক্টৰ তুলিৰাম ৰহাওৰ নেতৃত্বত তেওঁ 10 বছৰ শাসন কৰিছিল 11 বছৰ শাসনকাল যে তেওঁৰ দিনত ইমান সমিল মিলেৰে ইয়াত মানুহ ইয়াত যে আছে ইমান ইস্যু বিভিন্ন সমস্যাৰ মাজতো তেওঁ যে ইয়াত আছে এই কথাবিলাক তেওঁলোকে সহ্য অতি উগ্ৰ জাতীয়তাবাদী ব্যক্তিসকল আমি ভাবিব নোৱাৰোঁ সংবিজিত ইংতিৰ দৰে যিজন মানে আপোনালোকে চাওক গুগলতে চাওক এতিয়া চাওক কোনে আনিছে সন্থাই তেওঁক আনিব পৰা নাই কাৰ নেতৃত্বত বিকজ অফ তুলিৰাম ৰহা এইবোৰৰ বিষয়ে যদি আজি বিশেষকৈ মই ষ্টেট মাধ্যমৰ ইলেক্ট্ৰনিক্স মিডিয়াসকলক প্ৰিণ্ট মিডিয়াসকলক মই অনুৰোধ সেইবিলাক আপোনালোকে লিখক dia lah tu nombor anak ni bang tambah kok dia lah tu dia